মাজনী কি কিছা? কাকা মই এখন মোৰ বন্ধুৰ ছবি আঁকি আছো। বন্ধু বন্ধু বুলিলে মোৰো এজন বন্ধু আছিল, বৰ ভাল বন্ধু, কিন্তু এতিয়া তাৰ একো খবৰেই নাই। ক'ত গ'ল, ক'ত হেৰাল মোৰ বন্ধু জীৱন? ক'ত হেৰাল তোমাৰ বন্ধু কাকা? কোৱাচোন কোৱা। শুনিছনে? ক'তনো সোমাই থাকা হে? শুনিছনে? আমাৰ ল'ৰাই গুৱাহাটীৰ ইঞ্জিনিয়াৰিং কলেজত চিট পালে। হয় নেকি? সেইকাৰণে আপুনি বজাৰ কৰি আনিলে? পদ্মা, আজি মাছ মাংসৰে সাজ ভালদৰে খাম। এয়া ল, ঘৰত সোমা, মই গাটোকে ধুই লওঁ। মা, অ' মা, মা, ইমান চিঞৰিছে যে কিয়? টকা 2000 দে। মোৰ লগৰ কেইটাক আজি পাৰ্টি দিব লাগে। মই ইঞ্জিনিয়াৰিঙত চিট পোৱাই। টকা 2000 দে মোক। ইমান পইচা ক'ত পাম? দেউতাৰে পেঞ্চনৰ টকা কেইটাৰে কোনোমতে ঘৰখন চলি আছে হে? আহা, মা, মোৰ দেখোন 2 দিন পাছত চাকৰি হ'বই। তই চিধে পাইছ, চাকৰিটো পোৱা নাই। চাকৰি পোৱাৰ পিছত বুঢ়া বয়সত আমাক চোৱানে নোচোৱাবা? আহা মা, এইবোৰ কি আবুল তাবুল বকি আছা? মই পগলা নেকি? মই কিয় নাচাম তোমালোক? কিহৰ ইমান তৰ্ক? মাক পুতেক চোৱাচোন দেউতা, মাক মই টকা 2000 খুজিছো। আজি হেনো লগৰ কেইটাক মই ইঞ্জিনিয়াৰিঙত চিট পোৱাই খানা খুৱাব লাগে। সেইবাবে মাক মই টকা 2000 খুজি আছো। মা, আহিছো মই, পাই গলো পইচা। আপোনাৰ মৰমেই তাক বেয়া কৰিলে। যৌৱন কালত ফূৰ্তি নফূৰ্তি আমাৰ বয়সত কৰিব নেকি? মই পাকঘৰত যাওঁ, আপুনি বহক। জীৱন জীৱন ৰত্নে, ইয়াতে বহোৱা। জীৱন, আজিকালি মানুহটো গৰু পোৱা এৰিলে, কুকুৰহে পোহে। তাতে আকৌ কুকুৰ বুলি ক'লেও হাহাকাৰ। ৰকি টমি বেবী বুজিছা, মাক বাপেকক চাব সময় নাই, সিহঁতে আকৌ ৰাতিপুৱাই কুকুৰ জগিং কৰিব দিয়ে। শুনিছা ৰত্নে, আমাৰ গগনে হেনো ইঞ্জিনিয়াৰিঙত চিট পালে। এই কিতাপ পত্ৰৰ হোষ্টেলৰ ফিজ ইমান যে দাম, মোৰ পেঞ্চনৰ পইচাৰে ঘৰে চলাম নে তাকে পঢ়াম? বাকী ৰত্নে, আজি ভাত সাজ ইয়াতে খাই যাবি তই। বাচিলো দেই, মোৰ মানুহজনীয়ে ঘৰত যিহে ভাত বনাই। কোনোবা দিনাখন হালধি বেছি, কোনোবা দিনাখন নিমখ বেছি, আৰু ক'লেও হাহাকাৰ, যিহে ৰক ৰকনি গম গমনি, যেন ইটাৰ ভাতাৰ জুই। গগন, ঐ গগন, উঠ, তোৰ যাব হ'ল নহয়। তোক কি লাগে মই কেনেকৈ জানিম? মই ইয়াত লাৰু পিঠা দুটামান ভৰাই দিছো, তই গৈ খাবি। আৰু তাত তই যিকোনো খাই পেটৰ অসুখ নকৰিবি। মা, তোৰ ৰাতিপুৱা বকিব হলেই নে? দেউতা ক'ত গ'ল? তোৰ কাৰণে অলপ পইচা যোগাৰ কৰিব গৈছে। ঠিক আছে, মই গাটোৱে ধুই লওঁ। গগন যাব ওলালে নেকি? ঠিক ৰেডি হ'ব গৈছে। সকলো যা যোগাৰ হ'ল? দেউতা, মই গৈয়ে থাকো। মা, মই গৈয়ে থাকো। দেউতা, মই যাওঁগে আৰু। বাবা, ৰত্নে খুৰাৰো আহিব খুজিছিল, অকমান ৰৈ দে। আহা, মোৰ পলমে হ'ব। জীৱন, ৰত্নে আহিছ? ৰত্নে খুৰা আহিলি? মই গৈয়ে থাকো। আমাৰ ঘৰত আহি থাকিবি, মা দেউতাৰ খবৰ লৈ থাকিবি। মই গৈ থাকো। ঠিক আছে, গুৱাহাটীত যায় আকৌ ৰং ৰূপ নসলাবি, ভালকৈ পঢ়। হ'ব ৰত্নে খুৰা, হ'ব। যা। হেৰি, মোৰ মূৰটো বহুত বিষাইছে। এবাৰ ডক্তৰৰ ওচৰৰ পৰাই আহো নেকি? এতিয়া তুমি অকমান শুই লোৱা, সন্ধিয়াকে যাম বলা নহ'লে। হ'ব দিয়ক।
হেল্ল' অঁ গগন কচোন। দেউতা মোক আৰ্জেণ্ট 5,000 টকা লাগিছিল, কিতাপ কিনিব লাগে। অঁ তেতিয়াহ'লে ঠিক আছে, মই কাৰোবাৰ হাতত দিয়া ব্যৱস্থাটো কৰোঁ বাৰু। পদ্মা পদ্মা অ' পদ্মা, এয়া ল টেবলেট। এই তিনিআলি ফাৰ্মাচীৰ পৰাই আনিলোঁ। এই ডক্তৰ বোলে আজি নাহে। ডক্তৰ নাই নে আপোনাৰ তাত পইচা নাই? বোলো গগনক হেনো কিতাপ কিনিব বোলে পইচা লাগে, তাক দিওঁতেই শেষ হৈ গ'ল পদ্মা। জীৱন ঐ জীৱন, খালে অ' খালে। ঐ মাছৰ আঞ্জা বনাইছে, এই কাঁহীত মাছ জপিয়ে আছে, কি যে পাল্লাত পৰিলো। ভালে পিছা কিতাপ চিতাপবোৰ পঢ়ি থাকিলে মনবোৰ অলপ ভালে থাকে। হেৰি শুনিছেনে, ঘৰৰ বজাৰ অলপো নাই, অকণমান বজাৰ কৰি আনিব লাগিছিলে। ৰত্নে অকণ বজাৰৰ পৰা আহোঁ ব'লা ন। ব'লা। হেল্ল' দেউতা মোক টকা 10,000 লাগিছিল, মই ফিজ দিব লাগে। সেইদিনা দিছিলোঁ চোন। আহা, সিদিনা 5,000 টকাহে দিছিলা তুমি। 5,000 টকাতনো কি হয়? ঠিক আছে, মই ব্যৱস্থা কৰোঁ। ভাইটি এইখিনি যোগাৰ দি দিছোঁ। অ' ভাইটি, ঐ আলু পিঁয়াজ কিমান হৈছে কেজি? আলু 40, পিঁয়াজ 50। বা ইমান দাম। খাই যদি খাওক, নাখাই যদি যাওক। এয়া ল। বজাৰৰ পৰা আহিলে আপুনি, অথচ মাছ মাংস একোৱেই নানিলে যে? মাছ ধৰণো কি খাবা, চব চালানী মাছ, মাংসবোৰো চব মেডিচিন দিয়া, সেইবাবে একো নানিলোঁ দিয়া। হ'ব দিয়ক। দেউতা, মা, দেউতা মই আহিলোঁ। মা, দেউতা, মা আহিলোঁ মই। মই আহিলি। দেউতা মই পৰীক্ষাত ভালদৰে পাছ কৰিলোঁ, আৰু মা মই ভাল এটা চহৰৰ কোম্পানীত অফাৰো পাইছোঁ কাম কৰিবলৈ। ঠিকে আছে বাবা, তুমি এতিয়া গাটো ধুই লোৱা। ঠিক আছে দেউতা, মই গাটো ধুই লওঁ। নিশা পদ্মা, আমাৰ গগনে পাছো কৰিলে, চাকৰিও পালে, এতিয়া আমাৰ জীৱনটো চাগে সুখময়ে হ'ব। তাকেহে আৰু ভাল হ'লেই হ'ল। দেউতা মই কাইলৈ যাবই লাগিব। এই কোম্পানীটোৰ মালিকে মোক ফোন কৰিছে, কাইলৈ মোক যাবলৈ দিছে। তই অকণমান পইচা যোগাৰ কৰ, মই ৰাতিপুৱাই যাব লাগিব। এতিয়া পদ্মা পইচানো ক'ত পাওঁ ইমান হেৰি। তাকেহে ৰ'বা। পদ্মা, অ' পদ্মা, শুনিছেনে, মোৰ মূৰৰ বিষটো বহুত বেছি হৈছে। নহ'লে কালি ৰাতিপুৱাই ডক্টৰৰ ওচৰতে যাম দিয়া। ৰ'বাচোন, গগনকে এটা ফোন কৰি লওঁ। হেল্ল' গগন, মাৰৰ মূৰৰ বিষ, তই পইচা কেইটামান পঠিয়াই দিবি, ডক্টৰৰ ওচৰত নিব লাগে। পইচা খুজিব হ'লেই নে এতিয়া? আৰু ইমান সৰু বেমাৰত ডক্টৰৰ তাত নিয়াৰ প্ৰয়োজন কি? ওচৰৰ ফাৰ্মাচীৰ পৰা দৰৱ আনি খুৱাই দে। মই ৰাখিছোঁ এতিয়া, অকণমান ব্যস্ত আছোঁ।
কি ক'লে গগনে? পইচা কিমান লাগে সুধিছে, পঠিয়াম বুলি কৈছে। তই অলপ আৰামে কৰ, মই ৰত্নেহঁতৰ ঘৰৰ পৰাই আহোঁ। হ'ব দিয়ক। ৰত্নে, অ' ৰত্নে। জীৱন, তই আজি মোৰ ঘৰত যে? হে মাকৰ অসুখ, পইচা অলপ লাগিছিল। কি হ'ল বৌৰ? বৌলাৰ অকণ মূৰৰ বিষ, তাকো বোলে ডক্টৰ তাত নিব লাগে, সেইকাৰণে পইচা অলপ লাগিছিল। তে জীৱন অলপ বহ, মই পইচাটো লৈ আহোঁ। এয়া লওক, এই যিখিনি আছিল দিলো, আৰু বৌক ভালকে ডক্টৰৰ তাত দেখা। হেৰি জীৱন আহিছে আমাৰ ঘৰত, চাহ একাপ বনোৱা। নালাগে নালাগে ৰত্নে, তাইকো অকলে থৈ আহিছোঁ ঘৰত, এতিয়া মই যায়ে থাকোঁ। দিয়া ভালকে দেখাবা ডক্টৰক। ঠিক আছে। জীৱন, অ' জীৱন। অ' ৰত্নে, আহ ইয়াতে বহ। জীৱন, ডক্টৰে কি ক'লে? ডক্টৰে কৈছে তাইৰ হেনো ব্ৰেইন টিউমাৰ, যে সোনকালে অপাৰেশ্যন কৰিব লাগে, 2 লাখ টকাৰ প্ৰয়োজন। তইতো জানই কিমানখিনি পইচা আছিল, গোটেইখিনি গগনৰ পঢ়াৰ নামতে খৰচ হ'ল। এতিয়া মই ক'ত যোগাৰ কৰোঁ ইমান পইচা? ৰস্ত জীৱন, তই নাকান্দিবি, মই গগনক এটা ফোন কৰোঁ। গগন, মাৰৰ বেমাৰ, তই সোনকালে আছোন। নাহে অ' ৰত্নে, নাহে। ল'ৰা সলনি হৈ গ'ল, আগৰ গগন আৰু নাই। ৰচোন জীৱন, তই এনেই চিন্তা নকৰিবি, সি আহিব নহয়। শুনিছানে? কাইলৈ আমি গাঁৱলৈ যাব লাগিব, মাৰ হেনো বেমাৰ। তুমি যোৱা যদি যোৱা, মই ইমান গৰমত গাঁৱত যাব নোৱাৰিম। আমি তাত থাকিব নাযাওঁ নহয়, খবৰটো লওঁ গুচি আহিম। নহ'লে এটা কাম কৰিম, একে যোৱাতে আমাৰ মাটিখিনি বিক্ৰী কৰাৰ কথা দেউতাৰ লগত আলোচনা কৰিম। ৰ'বচোন, বেমাৰৰ সময়ত মাটি বিক্ৰীৰ কথা মই কেনেকৈ আলোচনা কৰিম? নহ'ব, এইবাৰ মোৰ জন্মদিনত ৰেষ্টুৰেণ্ট আৰম্ভ কৰি দিবই লাগিব। দিম নহয়, কিয় এনে কৰিছা? তোমাৰ কাৰণেতো মই এইবিলাক কৰি আছো। যোৱা যোৱা, কাপোৰ পিন্ধি আহা, আমি এতিয়াই গাঁৱৰ ঘৰলৈ যাওঁ। দেউতা, মা। গগন আহিবালি, এয়া লগত কোন? এয়া পত্নী দেউতা মোৰ। পত্নী? কেতিয়া বিয়া পাতিলি? দেউতা, বৰ খৰখৰকৈ বিয়াখন পতা হ'ল, খবৰ দিবলৈ সময় নাপালোঁ। ঠিকেই কৰিলি, যা মা এটা ভিতৰত আছে, মা তাফাৰ দে। হেল্ল' ৰত্নে, তই অলপ আহিবিছো আমাৰ ফালে গধূলি, অলপ আলোচনা আছে। আহিবি। মা, মা, টোপনি আহিলে মা? আহিলি গোপা, বৰ পলম কৰিলি অ'। মই ভাবিছিলো কিজানি তোক নেদেখাকৈ যাব লাগিব। ৰত্নে আহিলি, ভালে কৰিলি। গগনো আহিছে, আলোচনাখিনিয়ে কৰোঁ ভালকে। গগন, গগন, এইফালে আছো। দেউতা,
অঁ ৰত্নে খুৰাওচোন আহিলি মাৰৰ অপাৰেশ্যন কৰিব বাহিৰত নিব লাগিব 2 লাখ টকাৰ প্ৰয়োজন দেউতাৰ টকাখিনিতো তোক পঢ়াওঁতে শেষে হ'ল এতিয়াতো তই ভাল চাকৰি কৰ ভাল দৰমহাও প গতিকে মাৰক বাহিৰত নিয়াৰ ব্যৱস্থা কৰ হঠাতে ইমান পইচা ক'ত পাম মই বিয়াখন পাতিলোহে মাত্ৰ এইফালে গাড়ীৰ কিস্তি দিবই লাগে তহঁতেনো ক'ত বুজিবি চহৰত থাকিলে কিমান পইচা খৰচ হয় আমিনো ক'ত বুজি পাম তহঁতৰ দৰে ক্লাবত গৈ আড্ডা মৰা স্বভাৱটো আমাৰ নাছিল গগন তই এষাৰ বহুত ডাঙৰ কথা কলি মাৰৰ বেমাৰ দেখাবলৈ তোৰ পইচা নাই অথচ বিলাসী গাড়ী ল'বলৈ তোৰ পইচা আছে কিমান কষ্ট কৰি পইচা উপাৰ্জন কৰিছো সেইটো আমি জানো পইচা খুজিলে নাপায় নহয় কষ্ট বোৱাৰী তই ঠিকেই কৈছ এই কষ্টৰ কাম মই মাটিত পেলাই উপাৰ্জন কৰাৰ বাবে আজি মানুহ হ'ব পাৰিছে এনে বোলো কিমান দিন থাকিব বয়সে পাতি ধৰিছে মা আজি নহয় কালি মৰিবই ৰত্নে মই আমাক গোটেই মিনিটে মোৰ ঘৰৰ পৰা ওলাই যাব দে ব'লা ইয়াৰ পৰা যিখন ঘৰত আমাৰ সন্মান নাই সেইখন ঘৰত 1 মিনিটো থাকিব নোৱাৰো দেহিছা ৰত্নে সেয়াই মোৰ ল'ৰা যিজন ল'ৰাৰ বাবে মই সৰ্বস্ব ত্যাগ কৰিলোঁ আজি সেইজন ল'ৰাৰ মাকৰ অসুখত হেমাহি দুখ নকৰিবা বন্ধু হেৰি শুনিছেনে অকমান পানী আনকচোন পদ্মা 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 অ পদ্মা তই মোক কিয় এৰি থৈ গলি পদ্মা মোক অকলশৰীয়া কৰি থৈ গলি পদ্মা অ পদ্মা অ পদ্মা দেউতাই কিয় ফোন কৰিলে হেল্ল' অ দেউতা গগন তোৰ মাৰ আৰু এই পৃথিৱীত নাই তই যদি আছ সোনকালে আহ বাছা সোনকালে আহ শুনিছানে মা হেনো বোলে ঢুকাই থাকি বলা আমি গাঁৱৰ ঘৰলৈ যাওঁ দেউতাই যিমান পাৰো হেনো সোনকালে যাব দিছে কি ক'লা তুমি যিখন ঘৰৰ পৰা আমাক খেদি পঠিয়াইছিল সেইখন ঘৰত যোৱাৰ কথা তুমি কেনেকৈ ভাবিলা আৰু শুনা যদি তুমি তাত যোৱা সেইখন ঘৰত থাকিব লাগিব নহ'লে মোৰ লগত সিদ্ধান্ত তোমাৰ হাতত এই যে মানুহে সন্তান সন্তান বুলি হাহাকাৰ কৰি থাকে নিজৰ সন্তানৰ সুখৰ কাৰণে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰে এইখন ঘৰৰ গিৰিয়েক ঘৈণীয়েক হালধি এনেকুৱাই আছে আজিৰ স্বাৰ্থপৰ আত্মকেন্দ্ৰিক এই নৱপ্ৰজন্মৰ কথা বুজি নোপোৱা পদ্মা আৰু জীৱন আছে